ৰাইজসকল কালি এপা কোনো এষাৰ ভালকৈ মাত মতা নাই। মানে সকলোৱে দুখটো অকল মোৰ গাতে সপি দি আছে। মানে লোকৰ মানুহ এজনে খানাৰ মাজত কেনেকৈ তোক লভ ইউ দে বুলি ক'ব পাৰিলে, মানে তই গাত মানে মোৰ গাতেই ভুল জাপি দি আছে। কোনো মানুহ ঘৰখনৰ কোনো এজন মানুহে মানে ভালকৈ এষাৰ কথা পতা নাই। মানে এনেকুৱা হৈ গ'ল, মানে খানাটো খোৱাটো দূৰৰে কথা, খানা ভাত পানী খাবলৈও মোৰ ইচ্ছাই যোৱা নাই বাৰু। কাৰণ তেনেকুৱা এটা পৰিৱেশত যদি কোনেও মুখলৈ নাচায়, নেমাতে, মানুহজনেও যদি মন চন মাৰি থাকে, তেতিয়াহ'লে চক কেনেকুৱা এটা পৰিৱেশ হ'ব, মানে আপোনালোকে বুজিছেই নহয়। আৰু মইতো মানুহজনক শিকাই দিয়া নহয়, ঘপককৈ আহি লৈ মদৰ নিচাত কোনোবা এজন মানুহে আহি তেনেকৈ এষাৰ কথা কৈ গ'ল, যি কথাষাৰৰ কাৰণে মই আজি ধৰি লওক এনেকৈ দুখত থাকিবলগীয়া হৈছে। কালিয়ে পৰা এখন ঘৰত অশান্তি, অকল মানে খানাৰ মাজত আহি তোমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে, লভ ইউ ডে বুলি ক'লে যে কাৰোবাৰ ঘৰত চবেই মানুহে মানে মানি নলয়। সেইকাৰণে মানে সেইটো ভাবি চাব লাগে। কিছুমান মানুহে মদৰ নিচাত জাহান তাহান কথা কিছুমান কৈ লোকৰ ঘৰত আহি মানে অশান্তি কৰি থৈ গ'ল। এতিয়া মানে মোৰ এতিয়া একো বিষ কমতে বোলো হস্পিটেলৰ পৰা আহোঁগৈ ভাবিছোঁ। সেইকাৰণে সোনকালে উঠিয়ে কাম বন কৰি আজৰি হৈ লৈছোঁ। আৰু কি ক'ব, ঘৰখনত ইটো কোনেও মানে মুখলৈ চাই এষাৰ কথা পতাটো দূৰৰে কথা, মানে মন চনবোৰ ভাল লাগি থকা নাই। একদম খুব বেছি বহুত বেছি বেয়া লাগি আছে। এতিয়া যি কি নহওক আৰু সকলোৱে দুখটোতো মোৰ গাতে দিব, কাৰণ মই লোকৰ ঘৰৰ হয়। সেইকাৰণে ভুল থাকিলেও নাথাকিলেও দুখটোতো সকলোৱে মোৰ গাতেই সপিব। কাৰণ মই ভিডিঅ'ৰ যোগেদিও আপোনালোকক কৈ আছোঁ, যিমানে নহওক মোৰ আপোনালোকৰ বাহিৰে ক'বলৈ কোনো মানুহ নাই। আৰু সেইকাৰণে মই প্ৰতিটো কথাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যেতিয়া মোৰ জীৱনৰ সকলোখিনি কথাই আপোনালোকক কৈ যাম, আৰু তাত মোক কোনো আচলতে বাধা দিব নোৱাৰে। এতিয়া সোনকালে আজৰি হৈ মই বোলো হস্পিটেলৰ পৰা আহোঁ, সোনকালে কাম বনবোৰ কৰি লওঁ। ৰাইজসকল, মানুহটোক বোলো হস্পিটেললৈ লগ ধৰিলোঁ, ব'লা বোলো দেখাই আহোঁগৈ। মানে যিমানেই নহওক এতিয়াতো মই কাম কৰিবই লাগিব, কাৰণ বিহু পালেহি। মানুহটোৱে কৈছে বোলে নিজে যোৱা, বোলে মই নাযাওঁ বোলে। এতিয়া চাওক, মই বাৰু এনেকুৱা বিষত বাৰু অকলে কেনেকৈ যাওঁ আপোনালোকে ভাবকচোন। মই সেইকাৰণে নাযাওঁৱে। ওচৰৰ এজন মানুহে, আমাৰ গাঁৱতে এজন মানুহে মানে হেৰি কৰি দিয়ে, অকণমান তেল জাৰি দিয়ে। সেই তেল অকণ জাৰি দিছে, নাৰিকল তেল অকণ জাৰি দিছে। সেই তেলকণকে লগাই যদি ভাল পাওঁ পাম আৰু, যিহেতু তেওঁ মানে থালখন মাৰি দিয়াৰ পৰা মোৰ মানে এইডোখৰ বহুত বেছি বিষাই আছে। এতিয়া আকৌ মই নিজে কেতিয়াও হস্পিটেল নাযাওঁ, কাৰণ মই মৰিয়ে যাম। মৰি যাম মানে কি, যদি মই ইমান বেছি ভুলেই হৈছিলোঁ। এতিয়া চাওক ৰাইজসকল, ঘৰৰ ইয়াৰ শাহু শহু পৰা আদি কৰি সকলোৱে অকল মোৰ গাতেই দুখ দিছে। মানে কেতিয়াও মানে আপুনি লোকৰ মানুহজনীক কেতিয়াও দুখ নিদিয়াকৈ নাথাকে যে, সকলোৱে অকল মোকেই দুখ দিছে। সেইকাৰণে যি হ'ব হ'ব, সহ্য কৰি থাকোঁ, বিষকে সহ্য কৰি থাকোঁ, নাযাওঁ। সেইকাৰণে যি হ'ব হ'ব। ৰাইজসকল দেখিছেনে, তেওঁ ক'ৰবালৈ ওলাই যাবলৈ লৈছে। মই ইমান বিষত ৰাহিতে এনেকৈ বহি আছোঁ। মোক বোলো মোকো লৈ যোৱা, মোকো লৈ যোৱা। নাই, অকণো গুৰুত্বই নিদিলে। অকল এটাই কথা, নিজে যোৱা, নিজে যোৱা। এইফালে মই এইফালে ভৰি হাত মেলি বহি আছোঁ, বোলো লৈ যোৱাচোন। নাই, নুশুনে। তেওঁ মানে বেলেগ কামৰ কাৰণে বুলি আছে বুলি এয়া চব ওলাইহে গৈছে। কিনো ক'ব আৰু, কিবা কামত ওলাই গ'ল, তেওঁ দৰকাৰী কাম আছে বোলে। মই আৰু কিনো আৰু, বাহিৰতে বহি এয়া তেওঁকো ভিডিঅ' কৰি আছোঁ। পিছত গম পালে যি কৰিব কৰিব আৰু। ৰাইজসকল কি ক'ব, বিষটো অলপমান তেল চেল সানিলোঁ। ওচৰৰ মানুহ এজনে দিলেহি জাৰি, তেল চেল অকণ সানি অকণমান ভাল পাইছোঁ। মানুহজনে যিহেতু জিদ কৰিলে তুমি অকলে যোৱা, আৰু দেখিলে নহয় কেনেকৈ ওলাই গুচি গ'ল। মানে তেওঁ নিজৰ কামত ওলাই গুচি গ'ল। মোৰ কামটো মানে তেওঁ মোৰ ওপৰত ইমানেই বেছি খং উঠি আছে, মই মানে যাম বুলি ক'লেতো মোৰ নিনিলে। মই মুখৰ আগতে ৰৈ আছোঁ। সেইকাৰণে মই যেতিয়া মোক নিজৰ ইচ্ছামতে নিনিলে হস্পিটেললৈ, মই সেইকাৰণে নগ'লোৱেই। এতিয়া ঘৰতে যি হয় হ'ব, ভাল হ'লেও হ'ব। আমাৰবোৰ জীৱননো কি আৰু, আমি মাইকী মানুহবোৰৰ জীৱনবোৰ তেনেকুৱাই আৰু, লোকৰ সহানুভূতিৰ পাত্ৰহে আমি। সেইকাৰণে কি ক'ব, এজন মানুহৰ কাৰণে এতিয়া কালিৰ পৰা ঘৰখনত অশান্তি হৈ আছে। মই এইটো ৰুমলৈ আহিহে ভিডিঅ' কৰিবহি পাৰোঁ। তাৰপিছত এতিয়া ওলাই গ'ল।
ওলাই গৈ তেওঁ নিজৰ কাম আছে, অলপ কাম বন কৰিহে আহিব চাগে। মনটো বেয়া লাগি আছে, হ'লেও মানে ইমান বেছি তেওঁ মোৰ ওপৰতে খং কৰি আছে। মানে তোমাক চল পালেগৈ একেটা কথাতে লাগি আছে। সেইকাৰণে মানুহবোৰে ভাবি চিন্তি যিকোনো কথা মতা মানুহক ক'ব লাগে। মতা মানুহে কাৰণ ইমান বেছি ভাবি নাথাকে, যিটো দেখে সেইটোকে সত্য বুলি ভাবে। সেইকাৰণে বহুত বেছি দুখ লাগি আছে ৰাইজসকল। ভাত মই খোৱাই নাই কালি, এতিয়া ৰাতিপুৱাৰ পৰা ভাত খাবলৈকে মন যোৱা নাই। মানুহজন নহালৈকে খাবলৈও মন নাযায়। এতিয়া কি কৰিব, এইফালে মোক এনেকৈ বেকাৰ কৰোঁতেও বহুত কষ্ট পাই আছোঁ। মানুহজনে নিলেহে মই যাম, মোৰ জিদত আছোঁ। কাৰণ তেওঁ যেতিয়া মোক তেনেকুৱা কৰিছে লোকৰ কথা শুনি, তেওঁ যেতিয়ালৈকে মোক নিনিয়ে ময়ো নাযাওঁ, আৰু মই অকলেও যাব নোৱাৰোঁ। সেইকাৰণে কি ক'ব, কিছুমান মদাহী মানুহৰ কাৰণে আমাৰ সংসাৰবোৰত এনেকুৱা কিছুমান দুখ হয়। তেওঁলোকে অকল কিবা উৎসৱ কিবাকিবি আহিলে অকণমান খাই ল'ব, খাই লৈ জাহান তাহান কথা কিছুমান কৈ কাজিয়া কৰাৰ উপৰিও কাৰোবাৰ ঘৰ সংসাৰ ভাঙিবলৈ চেষ্টা কৰিব। সেইকাৰণে ৰাইজসকল কি বুলিনো ক'ম, মানে দুখ লাগি আছে আৰু ক'ম আৰু ৰাইজসকল, মানে মনটো বহুত বেছি বেয়া লাগি আছে। এতিয়া যিহেতু আহি পোৱাহি নাই, নিনিলে মই তেল চেলকে সানি এনেকৈ আছোঁ। আৰু আজি ভিডিঅ'টো দেখি মোৰ তেল চেল সানি এনেকৈ আছোঁ। আৰু ঘৰত মানুহবোৰেও ভালকৈ মাত বোল কৰা নাই। মন চনবোৰ বহুত বেছি দুখ লাগি আছে। একদম নতুন বছৰ সোমোৱাৰ লগে লগে যে মোৰ কি বুলি ক'ম, মানে উপায়